আজি বহু দিনৰ মূৰত দেখিছোঁ এনেকুৱা বতৰ মানে আজি কেইদিনমানৰ পৰা দেখি আছোঁ বেক টু বেক বৰষুণ যাৰ ফলত হৈ আছে গোটেই অসম পানী যাক কোৱা হয় বানপানী থোৰা ৰেহেম কৰোঁ ইয়াৰ ভাই কিতনা দোগে ডোণ্ট ৱেষ্ট টুৰ ৱাটাৰ ইয়াৰ ময়োনো আছোঁ কাক কৈ জানিও যে নাই কোনো লাভ ইয়াক কৈ কিয়নো যিমান যি ক'লেও ৰাতিলৈ সি দিব এনে চুচু পিছত যি হয় যাব দেখা এতিয়া যাওঁ খেলিব ক্ৰিকেট গৈ আছোঁ এতিয়া আমি সকলো খন্তেকীয়া দ্বীপৰ বিলৰ পাৰে আমাৰ ইয়াত নাই কি পাহাৰ আছে নদী আছে তাৰে মাজেৰে গৈ আছোঁ এনেকুৱা মনোমোহা ৰাস্তাৰে এনেতে আমাৰ চকু পৰিল ৰাস্তাতে খেলি থকা এখন কেৰামলৈ মাৰো দুই টিকলা বুলি ধৰিলোঁ খেলিব কিন্তু চাওকচোন এনেকৈ আৰু পকেটৰ মুখত বজেনে কাৰোবাৰ এটা কথা কিন্তু দেই বৰ্তমান টাইমত অসমত আমাৰ নিচিনাকৈ খুব কমেই ক্ৰিকেট খেলি আছে কিয়নো অসমৰ প্ৰায় পথাৰ আছে পানীৰ তলত অৱশেষত খেলখন হাৰি ইটোৱে সিটোক ভুল দি উভতিলোঁ ঘৰ